নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। যোৱা কেইদিনমানৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ব্যক্তিগত সম্পত্তিৰ ওপৰত অভিযোগ আনিছিল যে অসমৰ ইতিহাসত ইমান ব্যাপক দুৰ্নীতি আগতে কেতিয়াও হোৱা নাই। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পৰিয়ালৰ ব্যক্তিগত সম্পত্তি আগুৱাই নিয়াৰ স্বাৰ্থত বেলেগ ব্যক্তিগত সম্পত্তিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছে। কি পৰ্যায়লৈ গৈছে এগৰাকী সাংবিধানিকভাৱে নিৰ্বাচিত হোৱা মুখ্যমন্ত্ৰী? অসমৰ ইতিহাসত ইমান ব্যাপক দুৰ্নীতি আগতেও কেতিয়াও হোৱা নাই আৰু এইটো মই নদিকৰ পৰা আগলৈও কোনো চৰকাৰে ইমান ব্যাপক দুৰ্নীতি কৰিব নোৱাৰে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পৰিয়ালৰ ব্যক্তিগত শিক্ষানুষ্ঠানক আগুৱাই দিয়াৰ স্বাৰ্থত আজি বেলেগ ব্যক্তিগত শিক্ষানুষ্ঠানৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নমাৰ কি পৰ্যায়লৈকে গৈছে এগৰাকী সাংবিধানিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যক্তিগত ব্যৱসায়টো শক্তিশালী কৰাৰ স্বাৰ্থত লোকৰ ব্যক্তিগত অনুষ্ঠানৰ বিৰুদ্ধে লাগি গৈছে। গতিকে ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য আজি চিণ্ডিকেট ক'ত নাই আৰু চিণ্ডিকেটত কোনজন মন্ত্ৰী MLA বিধায়ক জড়িত নাই, কোন কোন জড়িত আছে বুলি শুনিলে আপুনি উত্তৰ প্ৰশ্ন হ'ব যে চিণ্ডিকেটৰ লগত বিজেপি দলৰ কোন জড়িত নাই, চব তথ্য প্ৰমাণ আছে। আমিও ৰাজহুৱা এতিয়াই কৰা নাই সেইকাৰণে যে বৰ সোনকাল হ'ব বুলি ভাবি আছোঁ। চব গম পাই আছোঁ, চব তথ্য গোটাই আছোঁ, সব সম্পত্তিৰ ছেটেলাইট মেপ গোটাই আছোঁ, সব সম্পত্তিৰ RTI তথ্য গোটাই আছোঁ। ৰাইট টাইম হিট দ্য আইৰন হুৱেন ইট ইজ হট, যেতিয়া লোহা গৰম হ'ব তেতিয়াই হাতুৰি মৰা হ'ব। ইয়াৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধী দলক লক্ষ্য কৰি কয় যে ৰিনিকি ভূঞা শৰ্মাই যিমানবোৰ সম্পদ গঢ়িছে সেই সকলোবোৰ সম্পদ অসমৰ ৰাইজে পাব। ৰিনিকি ভূঞা শৰ্মাৰ সম্পত্তি নিজৰ ল'ৰা ছোৱালীয়ে নাপায়। উইলখন পঢ়িলে আপোনালোকে গম পাব। ভূঞা শৰ্মাই যি কৰিছে তো অসমৰ ৰাইজকে দি থৈ যাব, কোনো লৈ নাযায়। এটা এটাকৈ যি কৰিছে অসমৰ ৰাইজকে দি গৈ আছে। নিউজ লাইভো অসমৰ ৰাইজক দি থৈ যাব, চব অসমৰ ৰাইজকে দি থৈ যাব। মোৰ ল'ৰা ছোৱালীৰ কাৰণে একো নাথাকে, সেইটো চিন্তা কৰিব নালাগে। এইটো আপোনালোকে ধৰি লওক যে ৰিনিকি ভূঞা যিখিনি কৰিছে, যেনেকে গণেশগুৰি মাটিটো দেখুৱাইছিল, তাত এতিয়া কি হ'ল? সাই বাবাৰ মন্দিৰ হৈ গ'ল। মোৰ নেক্সট মাটি এটা আছে জুৰুডত, তাত এতিয়া শিৱজীৰ মন্দিৰ এটা বনাব গৈ আছো। বান্দিয়া স্কুলো এসময়ত অসমৰ ৰাইজৰ কাৰণে আহি যাব, ৰিজৰ্টো অসমৰ ৰাইজৰ আহি যাব। মোৰ ল'ৰা ছোৱালীকতো একো নালাগে, চব ইয়াতে থাকি যাব। এইটো চিন্তা নকৰিব, উইলখন পঢ়িলে গম পাই যাব। একো লৈ যোৱা নাযায়। খালি কাৰোবাৰ যদি উপাৰ্জন হয়, টকাকেইটা কি কৰিব? এটা নিউজ লাইভত প্ৰফিট হলে টকাকেইটা পানীত পেলাই দিলেই হ'ল ৰাতিপুৱাই গৈ পেলাই। এতিয়া কি কৰিব? এতিয়া কিবা এটাতো কৰি থাকিব লাগিব নহয় জীয়াই থকালৈকে। গতিকে এইবিলাক কৈ লাভ নাই, এইবিলাক অসমৰ সম্পত্তি বুলি ধৰি থৈ দিয়ক যে এইবিলাক চব অসমৰ মানুহৰ কাৰণে আহিব। নিউজ লাইভৰ এমপ্লয়ীবিলাকে পাব। এইটো ধৰি থৈ দিয়ক যে কেতিয়াবা এইটো সমবায় হৈ যাব, সকলো নিউজ লাইভৰ এমপ্লয়ী নিউজ লাইভৰ মালিক হ'ব। গতিকে এইটো আপোনালোকে ধৰি থৈ দিয়ক, এইবিলাক কৰি লাভ নাই। আমি বেলেগ তেজ মঙহৰে। এতিয়া প্ৰশ্ন উঠিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ বাৰু কিমান সম্পত্তি আছে? বৰ্তমান ৰিনিকি ভূঞা শৰ্মাৰ কোটি টকাৰ সম্পত্তি থকা এগৰাকী মুখ্যমন্ত্ৰীৰ পত্নী। কি নাই ৰিনিকি ভূঞা শৰ্মাৰ? জুৰুডত আছে কোটি টকীয়া সম্পত্তি, আছে কোটি টকীয়া চাহ বাগান, আছে কাঞ্চনজুৰি চাহ বাগিচা, বইন্দা ইণ্টাৰনেশ্যনেল স্কুল, বাণী গ্ৰীণছ ৰিজৰ্ট, নিউজ লাইভ, টাইম 8, নৰ্থ ইষ্ট লাইভ, নিয়মীয়া বাৰ্তা, ৰামধেনু চেনেল, ৰং চেনেল, আইনা আলোচনী আৰু বিভিন্ন স্থানত আছে কোটি কোটি টকাৰ সম্পত্তি। এক কথাত ক'বলৈ গ'লে মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞাই বিশাল সম্পত্তিৰ পাহাৰ গঢ়ি থৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে সঁচাই ৰিনিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজে পাবনে? নে বিৰোধী দলৰ অভিযোগক প্ৰত্যুত্তৰ দিবৰ বাবে সংবাদ মাধ্যমৰ আগত এনেধৰণে মন্তব্য ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? আপোনালোকে কমেণ্ট কৰি জনাব।